নমস্কাৰ বন্ধুসকল, এনচি ক্ৰিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সামাজিক মাধ্যম হিচাপে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেচবুক। ফেচবুকৰ যোগেদি বন্ধু বান্ধৱৰ মাজত কথা বতৰা আলোচনা কৰাৰ লগতে এখন দেশৰ লগত আনখন দেশৰ মানুহৰ লগত কথা পাতিব পাৰি। আৰু ই হৈছে বন্ধুত্ব সৃষ্টি কৰা এক উৎকৃষ্ট মাধ্যম। ফেচবুকত আমি বিভিন্ন ধৰণৰ ফটো নাইবা পোষ্ট আপলোড কৰিব পাৰোঁ, যাৰ যোগেদি আমাক সকলো মানুহে চিনি পাব পাৰে। কিন্তু বৰ্তমান ফেচবুকে কিছুমান ধৰাবন্ধা নিয়ম দি দিছে, যিকেইটা নিয়মৰ বাহিৰ হ'লে আপোনাৰ ফেচবুক হ'ব পাৰে ব্লক, আৰু জীৱনত কেতিয়াও আপুনি সেই ফেচবুক একাউণ্টটো খুলিব নোৱাৰিব। এই সামাজিক মাধ্যমটোৱে সমগ্ৰ বিশ্বত এক বিশেষ ভূমিকা পালন কৰি আহিছে। সেইবাবে সকলো লোকৰ মাজত ই এক জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হৈছে। আৰু তাৰ উপৰিও কোম্পানীয়ে কিছুমান সেই ফেচবুকৰ ওপৰত কিছুমান আইন প্ৰণয়ন কৰি দিছে আৰু কঠোৰ নিয়মৰ ব্যৱস্থা কৰিছে। একেটা নামতে আপুনি কেতিয়াও কেইবাটাও একাউণ্ট নুখুলিব। যদিহে খোলে, ফেচবুকে লগে লগে আপোনাৰ একাউণ্ট ব্লক কৰি দিব। সাৱধান হওক, আপুনি যদি ফেচবুকত আটাইতকৈ বেছি লিংক শ্বেয়াৰ কৰে, তেনেহ'লে আপোনাৰ ফেচবুক একাউণ্টটো ব্লক হৈ যাব পাৰে। সেইবাবে আপুনি ফেচবুকৰ লিংক শ্বেয়াৰ কৰা কাৰ্যৰ পৰা সদায় বিৰত থাকক। আপুনি যদি বেছিকৈ ফেচবুকৰ পক বুটাম ব্যৱহাৰ কৰে, তেনেহ'লে তৎকালীনভাৱে আপোনাৰ শাস্তিৰ ৰূপে ফেচবুকে আপোনাৰ একাউণ্ট ব্লক কৰি দিব। একেটা নামৰ লগতে যদি আপুনি একেটা ইমেইল আই ডি আৰু একেটা ফোন নাম্বাৰ আৰু একেটা ডেট অফ বাৰ্থ দি যদি আপুনি আৰু এটা একাউণ্ট খোলে, তেতিয়া লগে লগে ফেচবুকে আপুনি বৰ্তমান চলাই থকা ফেচবুকৰ একাউণ্টটো ব্লক কৰি দিব। যদি আপুনি কোনো ফেচবুকৰ ফেক একাউণ্ট খুলি ফেচবুকৰ অন্য ব্যক্তিক হাৰাশাস্তি প্ৰদান কৰে, তেতিয়া ফেচবুকৰ গাইডলাইন মতে আপোনাৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ব। কেতিয়াবা যদি আপুনি কাৰোবাক অশ্লীল, অভদ্ৰ আৰু অপমানজনক শব্দ ব্যৱহাৰ কৰি যদি কাৰোবাক মন্তব্য প্ৰদান কৰে, তেতিয়া ফেচবুক কোম্পানীয়ে আপোনাৰ একাউণ্টটো ব্লক কৰি দিব আৰু তাৰ বাবে তেওঁলোকে কঠোৰ ব্যৱস্থা হাতত ল'ব। তাৰোপৰি আপুনি যদি ফেচবুকৰ 200টা গ্ৰুপত যোগ হয়, তেতিয়া তাৰ বাবে আপোনাৰ একাউণ্টটো চলাব নোৱাৰা কৰি দিব, অৰ্থাৎ তেওঁলোকে একাউণ্টটো সম্পূৰ্ণৰূপেই বন্ধ কৰি দিব। যদিহে আপুনি ফেচবুকৰ একেটা পোষ্টকে যদি কপি কৰি বন্ধুৰ গ্ৰুপৰ যদি ৱালত যদি পেষ্ট কৰে, তেতিয়াও আপোনাৰ একাউণ্টটো বন্ধ কৰি দিব। আটাইতকৈ শেষৰটো হ'ল, আপুনি যদি আপোনাৰ ফেচবুক ফ্ৰেণ্ডত যদি 5000তকৈ যদি অধিক বন্ধু ৰাখিব বিচাৰিছে, তেতিয়া ফেচবুক কোম্পানীয়ে আপোনাৰ ফেচবুকৰ একাউণ্টটো বন্ধ কৰি দিব, অৰ্থাৎ আপুনি 5000তকৈ অধিক ফ্ৰেণ্ড আপুনি ৰাখিব নোৱাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে ফেচবুক চলাওঁতে এই 9টা কথা সদায় মনত ৰাখিব। যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।